নমস্কাৰ আজি এটা ডিছ আমি বনাম ভাবিছোঁ চাই থাকিব ভিডিঅ'টো এতিয়া মই লৈছোঁ ইয়াত দিয়া সকলোবোৰ পাচলি লৈ লৈছোঁ তাৰ পৰা সেই চেৱৈ 2 পেকেট লৈছোঁ চেৱৈটো সম্পূৰ্ণ বইল নকৰোঁ আধা মানে হাফ বইল কৰি সেইখিনি কাঢ়ি পিনি ঠাণ্ডা পানীৰে ধুই দিম তেতিয়া মানে কেৰাহীত দি সিজাবলৈ ভাল হ'ব নহ'লে আঠা আঠা হৈ থাকিব ধুই লৈ মই কেৰাহী পাতি দিলোঁ তেল দিছোঁ তাৰপিছতে এয়া সকলোবোৰ পাচলি দি দিছোঁ সেই পিঁয়াজ দিলোঁ তাৰপৰা তাত অলপ নিমখ দি গাজৰ দিছোঁ এই সকলোবোৰ পাচলি দি দিছোঁ বোৰ পাচলি দি লৰাই দিছোঁ তাৰপিছত 15 মিনিটৰ কাৰণে মই অলপ লৰাই পিনি ঢাকি দিছোঁ এয়া চাওক 15 মিনিটৰ পিছত ধুনীয়াকৈ সিজি গৈছে ইয়াৰ আকৌ অকণমান গাজৰটো সিজিবৰ কাৰণে ঢাকি দিম 5 মিনিটৰ বাবে 5 মিনিটৰ পিছত সিজি গৈছে এতিয়া আমি ইয়াত চেৱৈ দি দিম চেৱৈটো দি দিছোঁ চেৱৈটো দি 5 মিনিটৰ বাবে লৰাই থাকিব নহ'লে তলত কেৰাহীত লাগি যাব পাৰে অকণমান টাইম লৰাই হোৱাৰ পিছত এয়া যেতিয়া সকলোবোৰ মিক্স হৈ যায় তেতিয়া হৈ যায় আৰু 5 মিনিট আপুনি লৰাই সিজি দিলেই হ'ব সিজাই থাকিলেই হ'ব তাৰপৰা অকণমান মিক্স কৰি পিনি দি দিলেই হ'ব এয়া মোৰ ৰেচিপিটো ৰেডি কেনেকুৱা হৈছে